নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে হোলীৰ পূৰ্বে ডিএ মুকলি কৰি দিব, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ঘোষণা কৰা নাই। এনে পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীসকলে হয়তো অতি সোনকালে এটা ডাঙৰ উপহাৰ পাব পাৰে আৰু অপেক্ষা শেষ হ'ব পাৰে। খবৰ অনুসৰি চৰকাৰে ডিএ 2% পৰা 4% বৃদ্ধি কৰিব পাৰে। কিন্তু মুদ্ৰাস্ফীতিৰ পৰিসংখ্যা ওলোৱাৰ পিছত জল্পনা-কল্পনা বাঢ়িছে যে ডিএ মাত্ৰ 2% বৃদ্ধি পাব নেকি। যদি এনেকুৱা হয় তেন্তে ই যোৱা 7 বছৰৰ ভিতৰত আটাইতকৈ কম ডিএ বৃদ্ধি পাব। বহু বিশেষজ্ঞই আশা প্ৰকাশ কৰিছে যে এইবাৰ ডিএ আৰু ডিআৰ মাত্ৰ 2% বৃদ্ধি হ'ব, যিটো 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। শেষবাৰৰ বাবে 2018 চনৰ জুলাই মাহত ডিএ 2% বৃদ্ধি কৰা হৈছিল। একাংশ বিশেষজ্ঞই 3% পৰা 4% বৃদ্ধি হ'ব বুলি আশা কৰিছে। ডিএ আৰু ডিআৰৰ গণনা নিৰ্ভৰ কৰে মৌলিক দৰমহা আৰু মুদ্ৰাস্ফীতিৰ শতাংশৰ ওপৰত। প্ৰতি বছৰে জানুৱাৰী আৰু জুলাই মাহত চৰকাৰে ডিএ আৰু ডিআৰ বৃদ্ধি কৰে। ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক চমুকৈ AICPIৰ ওপৰত এই ডিএ নিৰ্ভৰশীল। যোৱা 6 মাহৰ AICPIৰ তথ্যৰ ভিত্তিত চৰকাৰে ডিএ নিৰ্ধাৰণ কৰে। একাংশ বিশেষজ্ঞই কৈছে যে ডিএ 2%তকৈ অধিক বৃদ্ধি পাব। ইয়াৰ কাৰণ ফেব্ৰুৱাৰী মাহত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে দিয়া বক্তব্য বুলি অনুমান কৰা হৈছে। এই বিত্তীয় বৰ্ষৰ গড় মুদ্ৰাস্ফীতিৰ হাৰ 4.8% হ'ব বুলি অনুমান কৰিছিল RBIৰ ৰাজ্যপালগৰাকীয়ে। এয়া আছিল আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।